বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ। আজি মই গৈ আছিলোঁ এখন বিয়ালৈ। বলকচোন মই বিয়াখনত ক'ত গ'লোঁ, কেনেকৈ গ'লোঁ আৰু কেতিয়া ঘূৰি আহিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া আমি ৰাতিপুৱাই ঘৰুৱা কামখিনি কৰি আমাৰ ঘৰৰ আটাইকেইজন, দেউতা, মই, মোৰ ল'ৰাজন আৰু আমি চাৰিজনীয়া পৰিয়ালটোৱে গৈ আছোঁ বিয়াখনলৈ। বিয়াখন হৈছে ৰঙিয়াত আৰু আমি গৈ আছোঁ সৰ্থেবাৰীৰ পৰা। ৰাতিপুৱা আমি 12টামান বজাত ওলাইছিলোঁ ঘৰৰ পৰা, যিহেতু ঠাণ্ডাৰ বতৰ আৰু ল'ৰা ছোৱালীবিলাকে ৰাতিপুৱা উঠিবলৈ টান পায়, গতিকে সি উঠোতে অকণমান দেৰি হ'ল। তাক গা পা ধুৱাই অকণমান কিবা খুৱাই আৰু আমি কিবা এটা খাই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ বিয়াখনলৈ। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া আমি গৈ আছোঁ কইনাৰ ঘৰলৈ, কইনাৰ বিয়া। বাটতে আমি অকণমান চাহ খালোঁ, কিয়নো ঘৰৰ পৰা যিহেতু আহিছিলোঁ চাহ অকণমান খাব মন যায়, যিহেতু ঠাণ্ডা বতৰ, আৰু চাহ তাহ খাই এতিয়া আমি গৈ পাম কইনাৰ ঘৰ। আৰু ঘৰ গৈ আমি নামিলোঁ, দেউতা নামিল আৰু তাত আমি লগ পালোঁ আমাৰ এজন ভাইটি, এইজন ভাইটি আৰু আমি গৈ আছোঁ ভিতৰলৈ, মানে ঘৰৰ ভিতৰলৈ ৰভাতলিলৈ গৈ আছোঁ। বলকচোন চাওঁ কেনেকুৱা হৈছে বিয়াখন, আপোনালোককো দেখাওঁ। এতিয়া আমি গৈ আছোঁ, ৰাস্তাটো দীঘলীয়া, ইহঁতৰ ঘৰটো মানে যিটো পদূলিমুখ সেইটো অকণমান দীঘলীয়াকৈ বনাইছে। এইটো আচলতে ৰাস্তা, তাতে তেওঁলোকে ৰভা দিছে আৰু এয়া আমি ৰভাতলি পালোঁ আৰু লগ পালোঁ মানে ডাঙৰ বাইদেউ যিহেতু দেউতাকক লগ পালে বহুদিনৰ মূৰত, কিবা কিবি কথা পাতিছে আৰু তাৰপিছত আমি ঘৰৰ ভিতৰলৈ গ'লোঁ। দেউতাহঁত বাহিৰতে গৈ আছে, মই বোলো বলক ভিতৰৰ পৰা বাইদেউৰ লগত অকণমান ভিতৰলৈ গ'লোঁ, ঘৰটো চালোঁ, যিহেতু প্ৰথম গৈছোঁ আজি। আৰু বাইদেৱে আমাৰ, এইটো আমাৰ ভিনদেউ, ডাঙৰ ভিনদেউ। কি খবৰ ভিনদেউ? ভাল। তোমাৰ ইউটিউব চেনেলটো ভাল চলি আছে নহয় জানো? চলি আছে। ভাল ভাল ভিডিঅ' দিবা ভালকৈ, নিশ্চয় বহুত মানে ভাইব্ৰেট আপোনাকো হ'ব। দেখাই দিম কিন্তু নিশ্চয় বাইদেউ চাব। নিশ্চয়। এইটো বাইদেউ আমাৰ, মই পিছত কথা ক'ম। তাৰপিছত এইজনী হৈছে আমাৰ বাইদেউৰ ছোৱালীজনী, এইজনী ডাঙৰ ভতিজী আৰু সেইজন কইনাৰ দেউতাক, আৰু মোৰ দেউতা আৰু বাইদেউৰ সৰু ল'ৰাটোৰ লগত একেবাৰে যোৱাৰ পৰা সি খেলিছে, কেৱল তাক লাগে, বাইদেউকক লাগে আৰু দাদাকক লাগে, আৰু এনেদৰে সি মানে গোটেই ৰভাখনৰ ফুৰ্তি ইফালৰ পৰা সিফালে দৌৰিছে, ঠেলিছে, চাৰিওফালে লাইট দেখিছে, বেলুন দেখিছে, সেইটো দেখি আৰু সি বহুত ভাল পালে। তাৰপিছত আমি এনেদৰে অচিনাকি মানুহখিনিৰ লগত কথা বতৰা পাতিলোঁ আৰু এয়া আমি গাড়ীখনত মানে প্ৰেজেণ্টটো থৈ গৈছিলোঁ কইনালৈ নিয়া, হাতত লৈ থাকিবলৈ ভাল নালাগে আৰু খোৱা সময়তো অসুবিধা হ'ব বুলি গাড়ীতে থৈ গৈছিলোঁ। গতিকে যিহেতু আমি বেছি দেৰি নকৰোঁ, আমি প্ৰেজেণ্টটো নিবলৈ আহিলোঁ আৰু লগততো জানিছে আৰু সি দাদাকক নাই। তাৰপিছত আমি প্ৰেজেণ্টটো লৈ মই গ'লোঁ, তেখেতে যোৱা নাই, মই আৰু বাইদেউ গ'লোঁ কইনাৰ ওচৰলৈ, কইনাক প্ৰেজেণ্টটো দিলোঁ। এইজনী কইনা, তাই এতিয়া মেকআপ কৰিয়ে আছে, তাই মেকআপ কৰা হোৱাই নাই, যিহেতু এইবিলাক কৰোঁতে অকণমান টাইম লাগে। তাৰপিছত দেখিলোঁ কেইটামান বেলুন ঘৰৰ এটা কোণত, বেলুন এটা লৈ আহিলোঁ বেটাটোৰ কাৰণে, সি যিহেতু বেলুন ভাল পায়, তাক আনি বেলুনটো দিলোঁ আৰু আমি যাবৰ কাৰণে ৰেডি হ'লোঁ। বাইদেউহঁতক মাত দিলোঁ, ঘৰৰ মানুহখিনিক আটাইকে মাত লগাই আমি আহিলোঁ যাবলৈ। আৰু এয়া বাইদেউ ভিনদেউ সকলোৱে আমি যাম বুলি অকণমান আগবঢ়াই থ'বলৈ আহিলে। আজিৰ ভিডিঅ'টো এইখিনিয়ে, কেনেকুৱা লাগিলে জনাব কিন্তু দেই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰিব। আজিলৈ বাই বাই, নতুন এটা